এই গছজোপা কি গছ আপোনালোকে চিনি পায়নে? হয়, আপোনালোকে ঠিকে বুজিছে। এই গছজোপা হৈছে আমাৰ মানিমুনিৰ গছ। আপুনি জানেনে প্ৰকৃতিয়ে আমাক বিনামূল্যে দিয়া দৱাইবোৰ কিমান শক্তিশালী? এই গছজোপা আমাৰ ওচৰে পাজৰে অৰ্থাৎ আমাৰ ঘৰৰ চৌদিশে এই গছজোপা আমি প্ৰায় দেখিবলৈ পাওঁ। কিন্তু আমি এই গছজোপাক চিনি নাপাওঁ। এই গছজোপাৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে। আমি বহুতেই এই গছজোপাৰ ঔষধি গুণবিলাক আমি নাজানো। বলক আহাচোন আমি এই গছজোপাৰ ঔষধি গুণবিলাকৰ বিষয়ে আমি জানি লওঁ। এইটো হৈছে কি আমাৰ মানিমুনিৰ গছ। ইয়াৰ 7টা আশ্চৰ্য উপকাৰিতাৰ ভিতৰত, অৰ্থাৎ আমি যদি নিয়মিতভাৱে এই গছজোপা আমি খাওঁ, আমি 7টামান আশ্চৰ্য উপকাৰিতা অৰ্থাৎ উপকাৰ পাম। তাৰে ভিতৰত এটা হৈছে যে মানিমুনিৰ পাত খালে আমাৰ স্মৃতিশক্তি বৃদ্ধি পায়। অৰ্থাৎ যদি আমি নিয়মিতভাৱে মানিমুনিৰ পাত খাওঁ, তেহে আমাৰ স্মৃতিশক্তি লাহে লাহে বৃদ্ধি পাই আহিব। দ্বিতীয়তে, পেটৰ সমস্যা কমে। অৰ্থাৎ আমি যদি নিয়মিতভাৱে মানিমুনিৰ পাত খাওঁ, তেহে আমাৰ কি হ'ব, পেটৰ সৰু সুৰা এইবিলাক সমস্যা আছে, সেইবিলাকৰ পৰা আমি মুক্তি পাম বা আমাৰ পেটৰ সমস্যাবিলাক লাহে লাহে কমি আহিব। 3 নম্বৰত, ৰক্ত পৰিষ্কাৰ হয়। অৰ্থাৎ আমি যদি নিয়মিতভাৱে মানিমুনিৰ পাত খাই থাকোঁ, আমাৰ কি হ'ব, আমাৰ শৰীৰত থকা ৰক্তবিলাক পৰিষ্কাৰ হ'ব। অৰ্থাৎ আমাৰ ৰক্তত থকা কিছুমান পদাৰ্থ যিয়ে আমাৰ উপকাৰী নহয়, সেইবিলাক আমাৰ কি হ'ব, পৰিষ্কাৰ হৈ আহিব। 4 নম্বৰত, ছাল উজ্জ্বল হয়। অৰ্থাৎ আমি যদি নিয়মিতভাৱে মানিমুনিৰ পাত সেৱন কৰোঁ, তেহে আমাৰ কি হ'ব, আমাৰ গাৰ ছালখিনি উজ্জ্বল হৈ আহিব। 5 নম্বৰত, গেছ কমে। অৰ্থাৎ মানিমুনিৰ পাত খালে কি হয়, আমাৰ গেছ কমে। অৰ্থাৎ আমি যদি নিয়মিতভাৱে মানিমুনিৰ পাত খাই থাকোঁ, তেহে আমাৰ পেটৰ পৰা অতিৰিক্ত থকা গেছখিনি আমাৰ কমি থাকিব। 6 নম্বৰত, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। অৰ্থাৎ আমি যদি নিয়মিত এই গছজোপাৰ পাত খাওঁ, তেহে আমাৰ কি হ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ শৰীৰত লাহে লাহে বৃদ্ধি পাব। 7 নম্বৰত, মানসিক চাপ কমায়। অৰ্থাৎ আমি যদি ইয়াক নিয়মিতভাৱে খাওঁ, তেহে আমাৰ কি হ'ব, আমাৰ মানসিক চাপখিনি কমি থাকিব।